মদ খোৱাৰ উপকাৰিতা কি এই প্ৰতিবেদন চাই জানি লওক আজি। মদ খোৱাৰ অপকাৰিতাৰ বিষয়ে নিশ্চয় আপুনি বহুতবাৰ শুনিছে, কিন্তু আজি জানক মদ খালে কি কি উপকাৰ হয়। প্ৰয়োজন অনুসাৰে সুৰা বা মদ সেৱন কৰিলে এগৰাকী লোকৰ জীৱনত যথেষ্ট ভাল প্ৰভাৱ পেলায়। বৈজ্ঞানিক তথা মানসিক দৃষ্টিকোণেৰে এই সন্দৰ্ভত ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি সুৰাৰ কেইটামান উপকাৰিতা পোহৰলৈ আহিছে। মদে মানসিক চাপ দূৰ কৰাত সহায় কৰে। মদত থকা বিশেষ শান্তকাৰী ঔষধে আপোনাক ভালদৰে শুবলৈ সহায় কৰিব আৰু উদ্বেগ কিছু পৰিমাণে হ'লেও আঁতৰ হ'ব। মদে হজম কৰাত সহায় কৰে। তাৰোপৰি গৰম পানীত অলপ হুইস্কি আৰু মৌ মিলাই খালে ডিঙিৰ বিষ, চৰ্দি ভাল হয়। হুইস্কিয়ে ওজন অলপ কমোৱাত সহায় কৰে। আমেৰিকান ছ'চাইটি অৱ ক্লিনিকেল নিউট্ৰিশ্যনৰ এক অধ্যয়নত হুইস্কি খালে শৰীৰটো অলপ গৰম হয়, ই শৰীৰত শক্তি বৃদ্ধি কৰে আৰু মিঠাই খোৱাৰ প্ৰৱণতা কমায়। প্ৰয়োজনতকৈ অধিক সকলো বস্তুৱেই বেয়া, সেয়ে মদেই হওক বা অমিতেই হওক, গতিকে জোখত খাওক, সুস্থ থাকক।